য়েছ বছ, আপোনাৰ কাম হৈ যোৱা বুলি ধৰক। কাইলৈ ইয়াত ত্ৰিৰংগা নুৰে তেজ বিয়পিব মানুহৰ ৰঙা তেজ। দুটা ফুল পেটি ৰেডি ৰাখক আৰু চাবলৈ বহি থাকক 15 আগষ্টৰ ব্ৰেকিং নিউজ। অ' বছ, মোৰ সন্মুখত এটা নিগনি পোৱালি আছে, তাক আগতে চম্ভালি লওক। এই পোৱালি এইফালে কৈ নকৰিবি, এইটো ল। এই ল না বেটা, কি আছে ইয়াত? এটা সৰু বস্তু আছে, এইটো তই পতাকা উত্তোলনৰ ঠাইলৈ যদি নিব পাৰা 500 টকা দিম। কিহৰ চিন্তা বেটা, 10 মিনিটৰ 500 টকা পাবা। ল নাই বেটা, ল ল ল তই বেটা ল। আপোনাৰ নাম কি? আব্দুল হানিফ। তাকে তোৰ জন্মদিন হ'ব, তই চিন্তা নকৰিবি হা। ক'ত যা তই? এইজন কোন? নাজানো ৰ, বটাল বেচা আপাক নহয় সেই দি আছে। আমি কে যাম ভাইহঁত, তাক ধৰিব নলি, তাক ধৰি দে, কি লাগে তাকে দে। ইমান এটা হ'ব নেকি? যা দিম, যা ধৰ আগত। ইমান মান হ'ব? যা তহঁতে যা, যিমান লাগে সিমান দিম, তহঁতে আগে ধৰ। যা দিম যা। যাওঁ। কোন বে তই আমাৰ কামত মাত মাতা? মই যোনে ন, তাক ধৰিছ কিয় তই? এইটো আমাৰ কথা, তই কোন বে? মই স্বাধীন। আমি কি পৰাধীন নেকি? এই তাক এৰিলে তহঁতে? নেৰো, কি কৰিবি তই? নেৰো, কি কৰিবি? চাই লওক। কোন ক'ত আছ? এম্বুলেন্স মাত। ল'ৰাটো কালিৰ পৰা ক'ত গ'ল? অ' বোবাহঁত, কালি আমাৰ সেই ৰতনক দেখিছিলি নেকি? নাই দেখা। তহঁতে দেখা নাই? নাই দেখা। তহঁতে সঁচাকৈ দেখা নাই? হে ভগৱান, কালিৰ পৰা ল'ৰাটো বা ক'ত গ'ল? কি হৈছে নুসুধা? কালিৰ পৰা ল'ৰাটো ঘৰত নাই, তাতে আকৌ আজি সেই 15 আগষ্ট।
বহুত বা কি ঘটনা ঘটে ক'ব নোৱাৰোঁ আৰু। আজি 15 আগষ্ট ক্লাবলৈ বল, আজি পতাকা উত্তোলন কৰিব লাগিব। বল ভাই বল। কালি যাওঁ ৰাতি মোৰটো অলপ বেছিকৈ হ'ল নেকি? বেছি নহয়, কম হ'ব নেকি? তেতিয়া পাইছে মাল পুৰা মাৰি আছা আৰু আজি মাৰ খাবাক লৈ দিওঁ। কোনে মাৰে? মই ৰজা, মহাৰজা। ৰজা ভাবি ৰ মজা। মাল খাই দুবি থামান কালি বটাল বেচা আপা গেল বলে। কালি যে মাল হৈ আছিল সি আহি আমাক দিব আজি মজা। কি 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 উৰা উপায়ত কালি মোৰ ল'ৰা ৰতনক দেখিছিলি নেকি? এই নাই দেখা, আমি নাজানো। তহঁতে জান যদি ক, কালি সি কামৰ পৰা উভতি অহা নাই। নাজানো বুলি কৈছো নে এবাৰ মই। কালি আমি স্বাধীনৰ লগত দেখা পাইছিলোঁ। হাতত এখন বেগ আছিল, দুয়ো গোপনে কিবা কথা পাতি আছিল। আজি 15 আগষ্টৰ কথা, ক'ত বা কি কৰে সিহঁতে। যা খুৰা, এই যে আব্দুল হানিবৰ ঘৰত আপুনি বিচাৰক। তাতে সিহঁত দুয়ো 15 আগষ্টৰ ব্ৰেকিং নিউজ চাই আছে। কি নিউজ চাই আছে? আব্দুল হানিফ গাদ্দাৰ, তোক আজি মই হে আল্লাহ, সিহঁতক ভালে ৰাখিব, দেশখনক ভালে ৰাখিব। সঁচাই কৈছ না তই? সঁচাই কৈছো। আৰু বোমা কি বোমা কোনে দিছে? নাম জানো তাৰ? ক নাম, ক তাৰ? আব্দুল হানিফ। কি আব্দুল হানিফ? থাক আজি মই। তই মোৰ কাৰণে বহুত কৰিলি ভাই। আৰে ভাই বুলি কৈছ আৰু বহুত কৰা বুলি ক। হ'ব দে, হাতখন এৰ, মই যাব পাৰিম লাহে লাহে। ঐ তই যাব নোৱাৰ, মই ভালদৰে জানো। তোৰ দেউতাৰে কিবা ক'ব বুলি ভয় খাই তেনেকৈ কৈছ ন? নাই সেইবোৰ একো নহয়। ঐ আমাক মুছলমান কাৰণে তহঁতে বিশ্বাস নকৰ ন? এইবোৰ একো নহয় ভাই, বল কাবলৈ, চবেই কিজানি একেলগে গোট খাইছে। বল। আব্দুল হানিফ চলা গাদ্দাৰ, এইখন তহঁতৰ পতাকা নহয়, এইখন আমাৰ পতাকা। এইখন হিন্দুস্তানৰ পতাকা এইখন। এইবোৰ আপুনি কি কৈছে? আমি ইমান বছৰে একেলগে মিলা প্ৰীতিৰে আছো। তহঁতে একো নাজান। হ'বলৈ দিয়া বাপু, 20 বছৰ মিলিটাৰীত চাকৰি কৰিলোঁ, দেশৰ হকে যুঁজি গ'লোঁ, কিন্তু তথাপিও আমি কি গাদ্দাৰ, আমি বিশ্বাসঘাতক, আমি মিছলীয়া, কাৰণ আমি মুছলমান। তহঁত মুছলমান, সেইকাৰণে তহঁত গাদ্দাৰ। দেউতা এয়া চা, সৰুৰে পৰা দুই একেলগে থাকে, কিন্তু আজি তাৰ অৱস্থা কি কৰিলে? এইবোৰ বন্ধ কৰা দেউতা। কি কৈছিল আপুনি? গাদ্দাৰ? হা? মুছলমান মানে গাদ্দাৰ নহয়, আৰু মুছলমান মানে দেশদ্ৰোহীও নহয়। নে আমাৰ পাকিস্তানত জন্ম হৈছে, নে আমাৰ বাংলাদেশত জন্ম হৈছে। আমি ভাৰতীয়, আমি ভাৰতত জন্ম হৈছোঁ। এই হিন্দুস্তান আমাৰ দেশ। হলেও তহঁত মুছলমান। দেউতা তুমি মনে মনে থাকাচোন, এই অৱস্থা মোক স্বাধীনে কৰা নাই, স্বাধীনে মোক বচাইছে। যোৱা ৰাতি উজাগৰে কটাইছে মোৰ লগত। কি ৰত্নধৰ, অপৰাধীৰ না জাতি আছে না ধৰ্ম আছে। অপৰাধী সদায় অপৰাধীয়ে, তাৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। দেশদ্ৰোহী সেইজনে যিয়ে দেশৰ ক্ষতি সাধন কৰে। যিয়ে ৰাইজৰ টকাৰে, দেশৰ টকাৰে নিজৰ পকেট গৰম কৰে, সেইজনেই প্ৰকৃত দেশদ্ৰোহী। অপৰাধীৰ কোনো জাতি নাথাকে, কোনো ধৰ্ম নাথাকে, এইটো কথা মনত ৰাখিব। খুৰা আমাক ক্ষমা কৰি দিব। আমাক ক্ষমা কৰি দিব। চাৰি ভাই আমাক ক্ষমা কৰি দিব। আমি মিছা কৈছিলোঁ, এইজন আব্দুল হানিফ নহয়, সেইজন বেলেগ আব্দুল হানিফ। ইয়াত বোমা দিবলৈ আহিছিল।